কংগ্ৰেছৰটো একেবাৰে শেষ অলপ যি কংগ্ৰেছৰ আছিলে ভূপেন বৰাই যেতিয়া চোলাটো ফালি দিলে মানে খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে চোলা নাফালিল কাৰ কাৰণে ফালিল এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে সন্দেহযুক্ত নাগৰিকৰ কাৰণে যেতিয়া চোলা ফালি দিলে সেই তেতিয়া আৰু কংগ্ৰেছ যিকণ অকণ আছিল কংগ্ৰেছ সেইটো খতম তাৰপিছত আৰু কি থাকিল কংগ্ৰেছ সেইকাৰণে কংগ্ৰেছে অকণমান কেইটামান ভোট পাব পাৰে ৰাইজৰ দল জাতীয় পৰিষদে বাকী ৬০,০০০তকৈ বেছি ভোট মই পাই মোৰ দলৰ যিগৰাকী থাকিব মানে ৩০ বা ৩৫,০০০ তলত থাকিব এয়া নিশ্চিত কি বিষয় কথা কৰিলোঁ মইতো গৈ পেলাই এতিয়া আইন মহাবিদ্যালয় আনিলোঁ ৰাস্তাৰ কাৰণে পুঁজি আনিলোঁ পানী যোগান আঁচনিৰ কাৰণে কিবা এটা আনিলোঁ অখিল গগৈ ইয়াত চিঞৰ বাখৰ কৰিবই আহিলে অখিল গগৈ কেতিয়াবা বোলে মই বোলে এতিয়া আগত দৰমহা পোৱা নাছিলে এতিয়া দৰমহা পাইছোঁ আন্দোলন কৰি পেলাই কোনোবাই দান বৰঙণি তেখেতক দিয়ে সেই টকাবোৰৰ পৰা বোলে মই কেইটামান বোলে মোৰ নামঘৰত বোলে চন্দ্ৰতাপ এটা দি পালোঁ অখিল গগৈ এদিনটো মইনী সমষ্টিৰ কোনো নামঘৰত চন্দ্ৰতাপ দি পালে নাই অখিল গগৈ কোনোবা দিন মইনী সমষ্টিত কিবা এটা সামান্য কিবা এটা অনুদান দি পালে নাই অখিল গগৈৰ কাৰণেতো ইয়াত ট্ৰেইনৰ ওপৰত প্ৰতিবাদ কৰা মানুহ বহুত আছিল সেই প্ৰতিবাদ কৰা মানুহ ইতিমধ্যে ৰূপজ্যোতি কুৰ্মীক সং দিছে উন্নয়নৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীৰ চাকৰিৰ কাৰণে অখিল গগৈকতো এতিয়া সং দিয়া নাই সেইকাৰণে দুইজনে অখিল গগৈৰ লগত আছে সেইকাৰণে দুই এটা ভোট পাব অখিল গগৈৰ কথা মানুহে এতিয়া নুশুনা হ'ল আৰু অখিল গগৈ যেতিয়া বিধানসভাত উঠিয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ তেখেতে শিৱসাগৰৰ কথা নকৈ প্ৰথমে উঠিয়ে চেঙা সমষ্টিৰ হকে যেতিয়া মাত মাতিলে বিধানসভা মজিয়াত পবিত্ৰ বিধানসভা মজিয়াত আৰু তেতিয়া ৰাইজে বুজি পাই গ'ল যে অখিল গগৈ কি মানুহ অখিল গগৈ প্ৰকৃত কি মই ভগৱন্তক ঈশ্বৰক নেদেখাজনক আশীষ বিচাৰিছোঁ আৰু মোৰ মাতৃ আৰু মোৰ পিতৃ আশীষ মই কামনা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো আছেই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বহুতে সমালোচনা কৰে বা এটা সময়ত চাগে বোধহয় আমিও কৰিছিলোঁ কিন্তু এইটো ঠিক যে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা আৰু একেলেঠাই দ্বিতীয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ যি চলোৱাৰ তেখেতে সুযোগ লাভ কৰিলে আৰু বিভিন্ন ধৰণৰ আঁচনি সা সুবিধা অসমখনৰ আজি ন দলঙৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰতে হওক আৰু পুঁজি অসম চৰকাৰলৈ আগবঢ়োৱাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে আগবঢ়োৱাৰ বাবে আজি অসমতো আজি উন্নয়নৰ এটা ধাৰা আজি বাঢ়িছে যাক লৈ পেলাই আজি অসমতো একেলেঠাই দ্বিতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হৈছে আজি সৌভাগ্য আঁচনিয়ে হওক বিনামূল্য চাউলৰ ব্যৱস্থাই হওক আজি চাহ বাগানৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিয়ে হওক আজি অসমত এটাকৈ মেডিকেল কলেজ বৃদ্ধি হৈ অহা এটাকৈ ইঞ্জিনিয়াৰিং কলেজ বৃদ্ধি হৈ অহা আজি এই কথাবোৰ ৰাইজে চাই আছে আৰু ৰাইজে নিশ্চয় সেইসমূহ লৈ উন্নয়নৰ লৈ ৰাইজে ভোটদান কৰিব সেইকাৰণে মোৰ খুবেই আনন্দিত আজিৰ পৰা বেছি দিন নালাগিব নিৰ্বাচন ভোটদান হ'ব আৰু ভোটদানৰ দুদিনমানৰ পিছতে ফলাফল ঘোষণা হ'ব মই মইনী সমষ্টিৰ পৰা পুনৰ বিধায়ক হ'ম আৰু মোৰ বিশ্বাস আছে আৰু মই ৰাইজৰ সেৱা কৰিব পাৰিম আৰু মোৰ বিশেষভাৱে মই খুব আনন্দিত আজি অনুভৱ কৰিছোঁ যে মোৰ মাতৃৰ আধৰুৱা কাম কৰিবলৈ পুনৰ মই এতিয়া সুযোগ লাভ কৰিম মোৰ মইনীবাসী ৰাইজৰ মই প্ৰতিনিধি হিচাপে ৰাইজৰ মই আগৰ পৰাই আছিলোঁ এতিয়াও মই আছোঁ ভৱিষ্যতে আকৌ থাকিব পাম ৮০,০০০ ওচৰা-ওচৰি ভোটদান হ'ব তাৰে জাতীয় পৰিষদে ন্যূনতম এটা অংশ ভোট জাতীয় পৰিষদৰ ২-এজন হয়তো ৰাইজে ভাল পোৱা লোকে প্ৰচাৰ কৰিব আৰু ৰাইজৰ দলৰো ২-এজন হয়তো প্ৰচাৰ কৰিব আৰু কংগ্ৰেছৰো ২-এজনে প্ৰচাৰ কৰিবৰ কাৰণে অলপ ভোট পাব এই ২০,০০০মান ভোট ৰাইজৰ দল জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত ভাগ হ'ব ৬০,০০০ ওচৰা-ওচৰি ভোট মই যে লাভ কৰিম সেয়া নিশ্চিত আৰু মোৰ পিছৰ যিগৰাকী কেণ্ডিডেট থাকিব তেওঁৰ ৩০,০০০ ব্যৱধানত তলত থাকিব সেইকাৰণে মই জয় হ'ম নিশ্চিত ৰাইজৰ দলে কি বুলি প্ৰচাৰ কৰিছে তেওঁলোকৰ ক'ত চৰকাৰ কেন্দ্ৰত ৰাজ্যততো চৰকাৰ বুলিবলৈ নাই তেওঁলোকৰ নেতা কোন তেওঁলোকৰ নেতা অখিল গগৈ ৰাইজৰ দলৰ ইয়াৰ যিজন প্ৰাৰ্থী তেওঁ ৰাইজৰ বাবে কিমান গ্ৰহণযোগ্য তেওঁ ৰাইজক এটা বেজী সূতা দি পালে নাই হাতী ওলালে টৰ্চ এটা দি পালে নাই বেমাৰ হ'লে কিবা দৰৱ কিনিবলৈ কিঞ্চিত সাহায্য দি পাইছিলে নাই অতদিনে ধুমুহা বতাহ বৰষুণ কৃত্ৰিম বানপানী অসম নাগালেণ্ডৰ বৈতি অহা নদীসমূহৰ বানপানী হয় গৰাখহনীয়া হয় এই চিমেণ্টৰ বস্তা এটা কিনি দি পাইছিলে নাই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী একেই কথা